নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে তেওঁলোকে কেনেকৈ KYC কৰিব, লগতে KYC কৰিবলৈ হ'লে কি লাগিব, যিসকলৰ নাম অহা নাই তেওঁলোকে কি কৰিব, আজি মই আপোনালোকক এই ভিডিঅ'ৰ সৈতে জনাই দিম। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া মই আপোনালোকক কৈ দিওঁ, KYC কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব। প্ৰথমে শুনি লওক। আপোনালোকৰ লাগিব আধাৰ কাৰ্ড আৰু লাগিব জব কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল নাম্বাৰ, বেংক একাউণ্ট, DBT লিংক থকা। DBT লিংক থকা বেংক একাউণ্ট লাগিব। DBT লিংক থকা বেংক একাউণ্ট আপোনালোকে কেনেকৈ চেক কৰিব, DBT আছেনে নাই, কেনেকৈ DBT লিংক কৰিব, সেই সন্দৰ্ভত আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকে সেইটো ভিডিঅ' চাই DBT লিংক আপোনালোকে কৰিব পাৰিব বা চেক কৰিব পাৰিব আছেনে নাই। এতিয়া মই আপোনালোকক কৈ দিওঁ, যিকেইটা ডকুমেণ্টছ আপোনালোকক জনাই দিছোঁ সেইকেইটা ডকুমেণ্টছ লৈ আপোনালোকে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত গৈ KYCটো কৰি লওক। KYC যদি আপোনালোকে নকৰে তেনেহ'লে লাভ নকৰিব এখন চৰকাৰী ঘৰ। মই আপোনালোকক আকৌ কৈছোঁ, আপোনালোকৰ কি লাগিব। আপোনালোকে লগত লৈ যাব আধাৰ কাৰ্ড, জব কাৰ্ড, ৰেচন কাৰ্ড, জিঅ' টেগিং কৰাৰ সময়ত যিটো মোবাইল আপোনালোকে দিছিলে সেইটো মোবাইল নাম্বাৰ, লগতে বেংক একাউণ্ট, DBT লিংক থকা। এইকেইটা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে KYCটো কৰিব পাৰিব। লগতে মই আপোনালোকক কৈ দিওঁ, যিসকলৰ নাম অহা নাই তেওঁলোকে কি কৰিব। আপোনালোকক আকৌ জিঅ' টেগিং কৰাৰ সময় দিব, তেতিয়া মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেনেকৈ জিঅ' টেগিং কৰিব। মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই জনাই দিম। আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ KYCটো কৰি লওক। আকৌ কৈ দিওঁ, আপোনালোকে মোবাইলত KYC নকৰিব। মোৰ ফালৰ পৰা মই আপোনালোকক কৈ দিওঁ, যদি এটা ভুল কৰে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰখন লাভ নকৰিব। সেইবাবে মই আপোনালোকক কৈ দিওঁ, আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ KYCটো কৰি লওক। KYC কৰাৰ পাছত আপোনালোকে লাভ কৰিব এখন চৰকাৰী ঘৰ। মই আজি লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ দিছোঁ। আপোনালোকক কৈ দিওঁ, আপোনালোকে অতি সোনকালে গাঁও পঞ্চায়তত গৈ KYCটো কৰি লওক। KYC নকৰিলে আপোনালোকে লাভ নকৰিব চৰকাৰী ঘৰ। যিসকলৰ লিষ্টত নাম আহিছে আপোনালোকে এইকেইটা ডকুমেণ্টছ লৈ আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ KYCটো কৰি লওক। এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।